আজি আত্মসহায়ক গোটত মহিলাসকলক গোটেই অসমত 39 লাখ মানুহক দিব আৰু 10,000 টকা ফৰ্ম দিব। এইটোৰ ফৰ্ম হ'ল গোটৰ মহিলাজন গছ পুলি লগাইছিল, সেই গছ পুলিৰ কাৰণে 10,000 টকা দি আছে আৰু ফৰ্মবিলাক দি আছে। ফৰ্ম 1800 ফৰ্ম আহিছে আমাৰ ৰামপুৰ চক্ৰ পঞ্চায়তে। আৰু ইমান ঠাণ্ডাত সব মহিলাসকল আহিছে আৰু আমি চেষ্টা কৰিম যেন সব মহিলাসকলে যেন ইয়াত ফৰ্মবিলাক পায় ভালদৰে আৰু তেজকাল যেন নহয়। আৰু এই মুখ্যমন্ত্ৰী আঁচনিটোক মই দেখাই আছোঁ, গোটেই অসমত 39 লাখ মানুহক দিব। আৰু মই বাইদেউক চেষ্টা কৰিম দেখাবলৈ ফৰ্মটো কেনেকৈ দি আছে, কি কথা। অলপ ফুলটো ঘূৰাই দেখাই দিয়া। আজি তাৰিখ হ'ল 22 তাৰিখ সোমবাৰ 1/2024 চন। অসমৰ মহিলাসকলৰ কাৰণে নিজেই যাতে সবল হ'ব পাৰে আৰু অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে তাৰে ব্যৱস্থা ৰূপে আজি এই অনুষ্ঠানটো হৈছে, গোটেই অসমতে হৈছে। আৰু আমাৰ মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বেটী বচাও বেটী পঢ়াও, নাৰীৰ প্ৰতি তেখেতৰ যিটো সন্মান, নাৰীসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবেই এই আঁচনিসমূহ লোৱা হৈছে। ইয়াত যে মানুহবিলাক আছে, ইয়াত কি আমাৰ ৰামপুৰ চত্ৰ পঞ্চায়তৰ আৰু না বেলেগ আছে? নাই, আমাৰ ৰামপুৰ চত্ৰ জিপিৰ মানুহ। আৰু কিমান মহিলাক দিব আপুনি কি গম পায় নেকি? আমাৰ ৰামপুৰ সত্ৰ পঞ্চায়তৰ পৰা 1802টা মহিলা। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহাবে সবকা সাথ সবকা বিকাশ এইটো আঁচনিটো ঘোষণা কৰিছে। ইয়াত আমাৰ চৰকাৰে এজিপি, বিজেপি, ইউডিএফক কোনো বাছনি কৰা নাই, সবকে সমানে এই ঋণ দি আছে। সেইকাৰণে আমাৰ এই চৰকাৰক ধন্যবাদ জনাইছোঁ।